নমস্কাৰ। কেইটামান হাঁহিৰ খোৰাক গিৰিয়েক পুৱা দাড়িকেইডাল খুৰোৱাৰ পিছত মোৰ নিজকে 10 বছৰ সৰু সৰু লাগে। ঘৈণীয়েকে ক'লে, ৰাতি বিচনাত পৰাৰ আগত দাড়িকেইডাল খুৰাব নোৱাৰিনে? কলিতাই চুতীয়াক সুধিলে, আপোনাৰ ল'ৰা দুটা ক'ত আছে বুলি সুধিলে। চুতীয়াই ক'লে, এজন তেজপুৰৰ মানসিক চিকিৎসালয়ত, আনজন গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত। কলিতাই ক'লে, কথাটো শুনি বৰ দুখ পালোঁ দেই। চুতীয়াই ক'লে, আপুনি ভবাটো নহয় কলিতা, সিহঁত দুয়োটা ডক্টৰহে। কবি, তুমি মোৰ মূল বুজি নোপোৱা। মই কবিতাৰে গোটেই অসমত জুই জ্বলাব পাৰোঁ। কবিৰ পত্নীয়ে ক'লে, অসম পিছলৈ জ্বলাব, আগত পাৰে যদি ষ্টভটোকে জ্বলাওক, ঘৰত কেৰাচিন এটোপাও নাই। পত্নীয়ে পতিক ক'লেই, তুমি বিয়াৰ প্ৰথম নিশা মোক দিয়া আঙুঠিটো আজি হেৰাল, বহুত বেয়া লাগি আছে। পতিয়ে ক'লে, মোৰো আজি 100 টকা হেৰাল, কিন্তু তুমি চিন্তা কৰিব নালাগে। পত্নী, কিয় চিন্তা কৰিব নালাগে? পতিয়ে ক'লে, মোৰ পেণ্টৰ যিখন জেপৰ পৰা 100 টকা নাইকিয়া হৈছে, সেইখন জেপতে তোমাৰ আঙুঠিটো পালোঁ। গিৰিয়েকে বিয়াৰ প্ৰথম বছৰত পত্নীৰ মোবাইল নম্বৰটো ছেভ কৰিছিল মাই লাইফ বুলি। দ্বিতীয় বছৰত নামটো সলাই ছেভ কৰিলে মাই ৱাইফ বুলি। তৃতীয় বছৰত সেই নামটো সলনি কৰি হোম বুলি ছেভ কৰিলে। চতুৰ্থ বছৰত ছেভ কৰিলে হিটলাৰ বুলি। পঞ্চম বছৰটোত সেই নামটো সলাই ছেভ কৰিলে ৰং নাম্বাৰ বুলি। গুৱাহাটীৰ ট্ৰেকাৰৰ কণ্ডাক্টৰ এজনৰ বিয়া। দৰা সাজি গ'ল কইনা আনিবলৈ। নিয়মমতে হোমৰ গুৰিত কইনা আহি বহিছেহি। কণ্ডাক্টৰ দৰাই মাত লগালে, অকণমান সেইপিনে চাপি যোৱা, আৰু এজন বহিবলৈ জাগা আছে। কমল, চন্দন, জানানে আমাৰ ককাই নদীত ডুব মাৰি 90 ঘণ্টা পানীৰ তলত আছিল। চন্দন, আমাৰ ককাই আকৌ 1947 চনতে ব্ৰহ্মপুত্ৰত ডুব মাৰি আজিলৈকে ওপৰলৈ উঠা নাই। ডাক্তৰ, আপোনাৰ সমগ্ৰ শৰীৰৰ পৰীক্ষা নিৰীক্ষা কৰি যি বুজিলোঁ, আপুনি মাছৰ বেপাৰত নমাই ভাল হ'ব। ৰোগী, মই একো বুজা নাই ছাৰ। চাওক, চিগাৰেট গুটখা খাই আপোনাৰ হৃদপিণ্ডত যিবোৰ ফুটা হ'ল, সেইবোৰ দেখাত এখন জালৰ দৰে হৈছে। গতিকে এইখন জাল মাছ ধৰাৰ বাহিৰে আন একো কামত নাহে। ৰেষ্টুৰেণ্টত খাই থকাৰ সময়ত প্ৰেমিকে প্ৰেমিকাক সুধিলে, তেতিয়াহ'লে তুমি মোৰ লগত যে বিয়া নোহোৱা, এয়াই তোমাৰ শেষ কথা? তেতিয়া প্ৰেমিকাই ক'লে, এতিয়াৰ পৰা মোক তুমি কেতিয়াও আমনি নকৰিবা। তেতিয়া প্ৰেমিকে ক'লে, ঠিক আছে। প্ৰেমিকে ৱেটাৰজনক মাতি ক'লে, আমাৰ বিল দুখন বেলেগ বেলেগকৈ বনাই আনিবা।